টু মাই চেনেল। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই বৰ্তমান। মানে মাজতে মই গাটো ভাল নাছিলে মোৰ, গতিকে ভিডিঅ' দিয়া নাছিলোঁ আৰু আজি ভাবিছোঁ ভিডিঅ' এটা আৰম্ভ কৰোঁ, গতিকে ভিডিঅ'টো চাই যাব শেষলৈকে। আৰু এতিয়া আছোঁ মই একদম আগফালে। এতিয়া আবেলিৰ সময়, অকণমান ষ্টাইল কৰি মেলি আৰু আগফালে এনেই ওলাই আছোঁ। এইফালে মা বহি আছে, এইফালে সেয়া বা দূৰত, আৰু এইফালে মুস্কান, এইফালে আমাৰ টিকলা, এইজনী চুনচুনি। ফুট এনেকুৱাই দিছে মাকে, পূৰা একদম পাউডাৰ, কপালখনো হেৰি কৰি দিছে। মুস্কান, তুমি কি ক'বা? কি ক'ম আৰু, বাই চেনেলটো চবেই চাবা আৰু ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰি দিবা। সকলোৱে মোৰ চেনেলটো চাব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু এতিয়া আমি পূৰা ৰাস্তাৰ কাষত একদম বতাহ খাই আছোঁ, হয় নাই? শ্বেয়াৰ কৰি দিব দেই। আৰু এয়া চব পূৰা ৰাস্তা জনশূন্য, দোকান চোকান চব বন্ধ। এইফালে ভণ্টি, এয়া চব এইবিলাক চব বন্ধ দোকান। ইমান নিজান হৈ গ'ল মানে লকডাউন হ'ব পৰা, কিবা লাগে আৰু সোমাই সোমাই। আৰু এইফালে চাওক, আমাৰ ইয়াত পূৰা এইখন সেউজীয়া পথাৰ পূৰা। আৰু এনেকৈ আমি অকণমান বতাহ খাইছোঁ এতিয়া ৰাস্তাৰ কাষত ৰৈ। শ্বেয়াৰ কৰি দিব দেই। সকলোৱে শ্বেয়াৰ কৰিব দেই মোৰ ভিডিঅ'টো। আৰু এইফালে চাওক, আপোনালোকক বস্তু এটা দেখাওঁ ভাবিলোঁ। আমাৰ পাছফালে যোৱা ৰাস্তাটোত ছাইডত পূৰা ফুল ফুলি আছে। এইবিলাক মানে এইখিনি ঘাঁহ হয়, ঘাঁহনিখিনিত মানে ইমানেই ধুনীয়াকৈ ফুল ফুলি আছে, দেখিয়ে কিবা এটা ভাল লাগে। সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। আৰু আপোনালোকৰ ফালে এনেকুৱা আছে নাই কমেণ্ট কৰি জনাব সকলোৱে। আৰু এইবোৰ আচলতে ঘাঁহ, খালী লেতেৰা হয় বহুত, খালী মানে দেখি ভাল লাগে ফুলটো, সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। এভৰিৱান, আজি হৈছে পাছদিনা। কালি আৰু ভিডিঅ' নকৰিলোঁ, গধূলি হ'ল, গধূলি কৰিবলৈ মন নগ'লে আৰু ভাবিলোঁ আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট দিওঁ। গতিকে আজি মই কি কাম কৰিব লৈছোঁ আপোনালোকক দেখাই আছোঁ। এইটো দেখিছেনে, শ্ব'কেছটো পূৰা খালী হৈ আছে, ওপৰৰ খাপটো। আৰু ঈদ যিহেতু পাইছেই, ভাবিছোঁ অকণমান শ্ব'কেছটো চফা কৰোঁ, কৰি মেলি এই বস্তুবোৰ আকৌ নতুনকৈ সজাওঁ। গতিকে ঈদৰ কাম আৰম্ভ কৰি দিছোঁ আজিৰ পৰা, গতিকে চাই যাব আপোনালোকে। আৰু এয়া চাওক ডাইনিঙৰ অৱস্থা, গোটেই বস্তুবোৰ ইয়াত মেলি লৈছোঁ এফালৰ পৰা। আৰু এইবোৰ এতিয়া ধুনীয়াকৈ মুচি মেলি আকৌ শ্ব'কেছত সজাম। এয়া ওপৰৰ খাপটো পূৰা খালী কৰি ল'লোঁ, আৰু এইটো এতিয়া চফা কৰি ধুনীয়াকৈ বস্তুবোৰ সজাম। আৰু তলৰবোৰ আছেই কৰিবলৈ, এইবোৰ লাহে লাহে কৰি থাকিম এতিয়া। গতিকে চাই যাব ভিডিঅ'টো শেষলৈকে। আৰু এয়া মোৰ শ্ব'কেছটো সজোৱা হৈ গ'ল। গোটেইকেইটা খাপ ধুনীয়াকৈ বস্তুবোৰ উলিয়াই মেলি মুচি মেলি আকৌ চফা তফা কৰি ধুনীয়াকৈ সজাই দিলোঁ। আৰু এয়া চিম্পুলকৈ সজালোঁ, আৰু ইমান একো বিশেষ নাই, আৰু বৰ বিশেষ একো নাই আৰু চিম্পুল শ্ব'কেছটো, গতিকে সজালোঁ অলপ। আৰু এইটো ডাঙৰ কাম এটা মোৰ হৈ গ'ল ঈদৰ আগত, ধুনীয়াকৈ বস্তুবোৰ চফা কৰিলোঁ। গতিকে আপোনালোকক দেখালোঁ অকণমান। এয়া আমাৰ বাৰীৰ কঁঠাল গোটেইখিনি পাৰিলে আজি। আগত বাৰু দুটামান খালোঁ, আৰু কেৰ্কেটুৱাই বহুত নষ্ট কৰিছে, সেইকাৰণে গোটেইখিনি যিখিনি আছিলে মানে গোটেইখিনি পাৰি দিলে আজি, চবকে দিবও লাগিব, সেইকাৰণে আপোনালোকক অকণমান দেখালোঁ। আৰু এয়া চাওক, মোৰ খুব প্ৰিয় এটা বস্তু মাটি কঁঠাল, আৰু মাটি কঁঠালো যিকেইটা আছিলে গোটেইকেইটা লৈ আনিলে। গতিকে এইটো খাই খুবেই ভাল লাগে আৰু ইমান মিঠা। এতিয়া অৱশ্যে অলপ কেঁচা কেঁচা লেখীয়া হৈ আছে। আৰু এয়া মা ৰাতিপুৱা বাৰীলৈ গৈছিলে, যাওঁতে যিখিনি পাচলি আছিলে এটা এটা লৈ আনিলে, মানে গোটেইখিনি লৈ আনিলে। আৰু এয়া জিকা, কুন্দুলি, ভাতকেৰেলা, বি জলকীয়া দুটামান, আকৌ বেঙেনা, এনেকৈ আৰু যিখিনি আছিলে। আৰু এইখিনি হৈছে ৰঙা জলকীয়াখিনি গোটেই, মানে আপোনালোকক মই দেখাইছিলোঁৱে এটা ভিডিঅ'ত, গোটেই যে ক'লা হৈ আছিলে বাৰীখনত জলকীয়া, সেই জলকীয়াখিনিয়ে পূৰা পকি গ'ল। অৱশ্যে আগতে এখৰাহিমান পালোঁ, আনিলে মানে, আৰু এইখিনিয়ে। গতিকে এয়া চাওক। হেল্ল'। আৰু এতিয়া মই কাম চাম কৰি আজৰি হৈ গ'লোঁ, আৰু গা চাও ধুলোঁ, গা চা ধুই মেলি আহিলোঁ। আৰু কামবোৰ আপোনালোকক নেদেখুৱালোঁ, আৰু সৰু সুৰা ঘৰৰ কাম সদায় যিবোৰ কৰোঁ আমি সেয়াই কৰিলোঁ। আৰু ঈদৰ কাম বৰ বিশেষ একো কৰা নাই, কৰিমহে আৰু লাহে লাহে। আৰু এতিয়া মই গা চা ধুই আহিলোঁ, ভাত খাবলৈ বহিছোঁ। আৰু এয়া চাওক, ভাত মই উলিয়াই লৈছোঁ। এইফালে ভাতৰ লগত আজি আছে পটল, লাও চব্জি, তাৰপিছত টিং ফিছ, তাৰপিছত চাটনি, মহানিমৰ, পটল ফ্ৰাই, দাইল, এইবোৰে আৰু চিম্পুল খানা।
আৰু এইফালে মায়ে আৰু ভণ্টিও খাই আছে সিহঁতি বোলে নোলায় কেমেৰাত সেইকাৰণে নাই দেখোঁ আৰু গতিকে ভাতটো খাই লওঁ মই তাৰপিছত চাই থাকিব কি কৰোঁ মই এইফালে মায়ে বনালে ময়দাৰ হালোৱা আৰু এয়া গধূলি চাহ খাবলৈ চাহৰ লগত এনেও গধূলি সময়ত কিবা এটা খাবলৈ মনেই যায় গতিকে মায়ে সেয়া বনালে আৰু মই চবকে উলিয়াই দিছোঁ বাটিত আৰু অকণমান ভণ্টিয়ে ভিডিঅ' কৰি দিলে আৰু তাই লৈ লৈ গৈ আছে বাটিবিলাক গতিকে আৰু লগত আছিলে আনাৰস যিটো আজি ৰাতিপুৱা আনিছিলে সেইখিনিও কাটিলোঁ মই এটা কাটিলোঁ অকণমান আৰু খাবলৈ খুব মিঠা হেল্ল' আৰু এতিয়াৰ পৰা চাহ তাহ খাই আজৰি হৈ গ'লোঁ অথনি আৰু ভিডিঅ' নকৰিলোঁ ভাত পানী খাই অকণমান ৰেষ্ট ল'লোঁ বিচনাতে এনেই পৰিলোঁ আৰু এতিয়া একেবাৰে আন্ধাৰ হৈ গ'ল চাহ তাহ খাই আজৰি হৈ গ'লোঁ আৰু ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো চাব আৰু যিসকল নতুন হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজি ইমানেই ক'লোঁ গতিকে দীঘল নকৰোঁ আৰু বহুত দীঘল হৈ যাব নহ'লে আৰু এই চব বাহিৰত পূৰা আন্ধাৰ মানে এতিয়া পূৰা 7টা বাজি গ'ল আৰু এতিয়া ভাতৰ যা যোগাৰ কৰোঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ গতিকে সকলোৱে মোক মৰম দিব বুলি আশা কৰিলোঁ আজিলৈ আহিছোঁ বাই বাই